Hi friend, মই তাৰ আজি ফাৰ্ষ্ট তাৰ মানে এটা ইউটিউব চেনেল খুলিছোঁ আৰু মই খোলা নাই এই খুলি দিছে তাই কৰি থাকে সেইকাৰণে মোৰো খুলিব মন গ'ল সেইকাৰণে আজি তাই আহতে আৰু ক'লোঁ যে মানে মোকো এটা খুলি দিবিচোন তাৰপিছত তাই অলপ দেখুৱাই দিলে আৰু ফাৰ্ষ্ট আজি ভিডিঅ' দিম বুলি ভাবিছোঁ যদি চেনেলটোৰ নাম দীপশিখা দাস সকলোৱে যেন সাবস্ক্ৰাইব কৰিব তাইতো এটা ইউটিউব চেনেল আছে সেই তাইক দেখা পাইতো ময়ো তাৰমানে খুলিম বুলি ভাবিলোঁ তাৰপিছত যদি মোৰ ভিডিঅ'টো যদি ভাল লাগে তেতিয়া লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিব তেতিয়াহে মোৰ আৰু মানে অলপ ভাল লাগিব তেতিয়া অলপমান ভিডিঅ' চিডিঅ' দিও ভাল লাগিব আৰু সেয়াই আৰু আজি ফাৰ্ষ্ট চাব আৰু এয়া মোৰ ছোৱালীয়ে মানে বহুত মানে উৎপতীয়া আৰু মানে ক'ত কি কৰি থাকে আৰু কোনো সেই নাই আৰু মানে অ'ত ত'ত দৌৰি থাকে আৰু মানে ৰাখিব নোৱাৰি আৰু তাইক আৰু এইজনীও আমাৰ বাছ ছোৱালী আমাৰ চুনু মুনুটো চাও নাচি আছে আমাৰ চুনু মুনুটো নাচি আছে সৰুবা আমাৰ চুনু মুনুটো নাচি আছে আমাৰ দোকানীটো আৰু কি কৰে এতিয়া আৰু মাটিত আৰু কি কৰি থাকিব কি কৰি আছা তুমি হা কি কৰি আছা তুমি এই ক'ত দৌৰি যাই আছা ফুটি এই দৌৰাতে পৰিও গ'ল আৰু দৌৰিবা না খোজ কাঢ়া ভালো হৈ গ'ল ছোৱালীৰ এক্টিং এতিয়া বল খেলিব ছোৱালীয়ে ছোৱালী বল খেলিব দাদা এইপিনে How?